গাইছ আজি ব্লগটো মই আৰম্ভ কৰি দিছোঁ। আমি এতিয়া নাটক এখন কৰিবলৈ ওলাইছোঁ। অবিনাশ এই ৰাজাৰ পিছত আছে আৰু ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ গাড়ীত আহি আহিছোঁ, ওলাইছোঁ আৰু ঘৰৰ পৰা অকণমান দূৰ আছে। এটা চলি ষ্টাইল চা নাই চাহ হাই এটা দি দিয়ক। আগফালে বাহঁত চলাই আছে, গাড়ী চলাই আছে। গাইছ গৈ পোৱাৰ পিছত বনাম আৰু আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। কিন্তু হ'ব দিয়ক, ব'লক গৈ পাই লওঁ। গা চা একদম হেৰি হৈ গৈছে আৰু ৰ'ব বনাম, নামি লওঁ। Paluhi, ya, orang ini apa? Orang, orang, please do subscribe, please like my channel, subscribe koi bo. আমাক বহিবলৈ মাতিছে। গাইছ খাবলৈ দিছে। গাইজ মানে এতিয়া খুমটাই চাৰিআলিত আমাৰ ফাৰ্ষ্ট শ্ব' আছে বাটৰ নাটক। চ' এতিয়া আমি তালৈ গৈ আছোঁ, সেয়া মানুহ গৈ আছে চাৰ্কল অফিচৰ। গাড়ী এখন আৰু আমাৰ মানে প্ৰথমখন হৈ গ'ল নাটক, ইয়াতে হৈছিলে বেক চাইডে ৰাস্তাৰ ওচৰত, মানে বাটৰ নাটক। আৰু এতিয়া নেক্সট আছে আমাৰ দেৰগাঁও শুৱালকুছি ওপৰটেঙা আৰু ব'লক যাওঁ। অৰণ্য বাবুকৰ চেনেল এটা আছে, অৰণ্য মোৰ ছাবস্ক্ৰাইব কৰি দিব। অ'কে বাই বাই, গৈ আছোঁ ব'লক। ইয়াৰ প্ৰীতম দা একদম ভাল লাগিছে। এইটো হ'ল আমাৰ নেক্সট লোকেশ্যন, ওপৰ টেমেৰা। অলপ দেৰি পিছত ইয়াত আমাৰ নেক্সট শ্ব' হ'ব। এতিয়া আমাৰ আংকলৰ গাড়ীখনত মাইকৰ বস্তু আনিবলৈ গৈছে। আমি এতিয়া অলপ দেৰি ৱেইট কৰিছোঁ। তুমি এত ঘূৰি ঘূৰি আকৌ ইয়াত কিয়
হৈছে আমি আচলতে যাদু খেলা দেখাব নাজানো হয় কি আমি আজিলৈ শ্ব' কৰি শেষ ত' ফুল ভিডিঅ' এটা কৰিলে আপোনালোকে চাব কেনেকৈ আছে কমেণ্ট কৰিব এয়া আমাৰ ছাৰ ভৰত ছাৰ নমস্কাৰ আজি শ্ব' কৰি এতিয়া শেষ এতিয়া যাব আকৌ লাগিব বোলে এখন ওলাইছে আকৌ কৰিব লাগিব এখন আকৌ যদি ওলাই তেতিয়া কৰিম ছাৰো এটা ইউটিউব চেনেল আছে নামটো কৈ দিয়ক ভৰত চাহ এক্টিং প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বোৰ চাব আৰু আমাৰটো কৰিবলৈ নাপাহৰিব আকৌ অঁ থেংক ইউ অঁ এই আংকাল এজনক ভিডিঅ' কৰিবলৈ দিছিলোঁ ভিডিঅ' আপোনালোকক দিম মাজত ক্লিপ ভৰাই দিম আৰু চাব আৰু তাকে এয়া খাবলৈ আহিছোঁ ভিতৰতে বাহ খাবৰ কাৰণে আমি আহি গৈছোঁ এটা হয় তো গাইছ এতিয়া আমাৰ আজি শ্ব' শেষ আজি চ' আমি যাব এতিয়া ঘৰ খুব অশান্তি আৰু জোনে ধোৱাব আগি নিশা মোহনা কুলিৰ মাত মায়া অঁ মোৰ বাবে মন আছে নহয় বাৰু দে দাদা হৈছিলে যোৱা দে বিধান বাই 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 অঁ ফটোবোৰ দি দিম ঐ ফটো দি দিম বাই বাই মন ভৰা ৰূপালী মধুৰ নিশা তৰা বৰণি মন ভৰা ৰূপালী মধুৰ নিশা তৰা বৰণি ফাইনেলি আমাৰ ঘৰ পালোহি তাৰপৰা অঞ্চল কেইজন মানে বস্তুখিনি নমালোঁ তাৰপৰা আজি শ্ব' খতম ঘৰ পালে তো আজিলৈ বাই আকৌ এটা ভিডিঅ'লৈ আকৌ ছেকেণ্ড শ্ব' 19 তাৰিখে আছে তেতিয়া ভ্লগ বনাম তেতিয়া আকৌ চাব প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব